Welcome back to our vlogs. আৰু এতিয়া বজিল প্ৰায় ৰাতিপুৱা 4টা আৰু এতিয়া যাম আমি মহামৃত্যুঞ্জয় নগাঁও সো লাষ্টলৈ এনজয় কৰিব আপোনালোক ভিডিওটো আপোনালোক ধুনীয়াকৈ দেখুৱাই নিম তাত গৈ আৰু তাতে কি আছে সকলো মই যাই পোৱা নাই বাৰু এইবাৰ ফাৰ্ষ্ট টাইম তো সেই আপোনালোককো দেখুৱাম বুলি ভাবিলোঁ আপোনালোক নতুনসকলে সাবস্ক্ৰাইব কৰি দিয়ক পুৰণসকলক ধন্যবাদ এনেকৈ সাপোৰ্ট কৰি থকাৰ বাবে আৰু এনেকৈ সাপোৰ্ট দেখুৱাই থাকক এইটো এতিয়া যাম আমি আৰু গাইছ এতিয়া মোৰ দুখটো চাওক এনেকুৱা পুৰণ ড্ৰেছ 1 2 3 আমি যাইছো এতিয়া বাছত মানে উঠিব সো বাছৰ পিনে যাওঁ বাছত উঠি লওঁ উঠি পেলাই লগ পাইছোঁ আৰু আহি পালে দিয়ক আমাৰ বাছখন আৰু এইখন যেতিয়া উঠিব লাগে উঠি পিনে আপোনালোকক ধুনীয়াকৈ লগ পাইছোঁ ভিতৰত সো চবেই উঠিলে মই উঠিলোঁ প্ৰথম আৰু আমাৰ বাছখন উৰুলিৰে আৰম্ভ হৈ গ'ল দিয়ক আৰু এতিয়া যাব লাগে আমি ডাইৰেক্ট নগাঁৱৰ পিনে ৰাওনা হ'ব লাগে সো আমাৰ বাছখনো ষ্টাৰ্ট হৈ গ'ল আৰু চব আহি পিনে বহিলে সো এতিয়া আমি যাব লাগে নগাঁও ডাইৰেক্ট নগাঁও আৰু সো গুৱাহাটীত আপোনালোকক লগ পাইছোঁ শৰাইঘাটৰ দলঙত তো বলক 1 hour later. फाइनली पहुंच गया हम लोग खराईघाट का ब्रिज और ब्रिज के नीचे से हम जा रहे हैं ब्रिज के नीचे नहीं ये ब्रिज के ऊपर से जा रहे हैं सो हम जाए डायरेक्ट जाके हम नगाँव पहुंच जाएंगे सो ब्रिज से हम थोड़ी आगे जा रहे हैं सो ब्रिज में जाके बहुत ही अच्छा लगे और ब्रह्मपुत्र जो है ना ये बहुत ही अच्छा लगता है देख के सो बहुत अच्छा लगा है इसलिए हम लोग जा रहे हैं ये बाइक सासा का बाइक सासा नहीं सासी है वो आपका मुझ पे ऐसे गाइस गाड़ी पर আমি কিনে মুতি আৰু প্ৰথম মুতিলো মুতি কিনে লগ পাইছো হাস দিলো দিয়ক মুতি মানে ডাইৰেক্ট সুইচটো টিপি দিলো এই ওলাই গেল চেষ্টাৰকে পানী মুতিলে ওপৰ দি ওলাই লাগদো তলে দি পানী কি বা কাৰণে এই ৰাতি গুচি গেল পানী তেতিয়া যাব লাগে আমি বাছত ডাইৰেক্ট গাইস মুকা को दिया ना खाली प्लेट खंसिया को दिया ना बा भिखारी का दुख बुझ के मुझे दे दिया है भूत अक्काई गाइस साहब हमेसु साहा खाइ लग पाइছো মই বিনে চাও পেটলা আরে খালি মানুহ চাওক চাওক চাহ খাব লাগে গাইস চাহ খাইছো চাহ খাই লগ পাইছো চাহ আমাৰ একদম পেটটো টনটনীয়া কৰি লৈছো আৰু এতিয়া যাই আছো আমি ডাইৰেক্ট নগাঁও আৰু নগাঁৱত গৈ আপোনালোক ধুনীয়াকৈ আপোনালোক সকলো দেখুৱাম তো চাই দিয়ক ক্লাছ পালে ভিডিঅ'টো যদি এতিয়ালৈকে চাই পেলাই অলপ ভাল লাগিছে এটা কমেণ্ট কৰি দিয়ক আৰু ভিডিঅ'টো এটা লাইক কৰি দিয়ক ভাল পাই যদি ছাবস্ক্ৰাইব কৰি দিয়ক তো এতিয়া ডাইৰেক্ট নগাঁৱত লগ পাইছো বুট খাই যাই আছো আমি নগাঁৱলৈ So guys, boot no, আমি সেন্টার বুট চুবাই আছো বুট বুলি কৈছো একো কথা নাই আৰু সেন্টার বুট চুবাই আমি যাই আছো নগাঁও আৰু এইফালে আছে টিংকুল আৰু টিংকুল মোৰ কাষত বহি আছে তো যাই আছো আৰু আমি খাই আছো কল মানে বানানা তো খাই আমি যাই আছো খাই যাই আছো আৰু আহি গ'ল আমাৰ গণেশ বাবা আছো গণেশ বাবাক দিবলৈ একো নাই বাৰু সো ইয়াতে অলপ আহিলো আপোনালোকৰ চাই লওক এইফালে এইটো গণেশ বাবা যোৱাৰ পিছত আমি যাম আমি নগাঁৱৰ পিনে ৰাওনা হয় নগাঁও পোৱাতে পাই গাইজ বালিহঁতৰ পৰা একদম 4 ঘণ্টা 5 ঘণ্টা নালাগে বাৰু 4 ঘণ্টা লাগে আৰু একদম 2 hours later. গাইজ ফাইনেলি আহিবলৈ আমি নগাঁও এইফালে এইটো মহামৃত্যুঞ্জয় নমো তো শংকৰা সো চাই লওক এইফালৰ পৰা আৰু নামি পিনে অলপ ধুনীয়াকৈ দেখুৱাইছোঁ যে প্ৰথম নামি লওঁ ইয়াৰ পৰা আগৰ পিনে আছে মহামৃত্যুঞ্জয় নগাঁও আহি পালোঁ আগৰ পিনে চাওক এইটো মহামৃত্যুঞ্জয় ফালে ভালকৈ ঘৰৰ পৰা আপোনালোক ধুনীয়াকৈ দেখুৱাইছোঁ চাই দিয়ক চাই পেলাই এইটো গণেশ বাবা আৰু আহি পালোঁ মন্দিৰ আৰু এতিয়া চাকি দিবলৈ তো চাকি দি আপোনালোক ধুনীয়াকৈ লগ পাইছোঁ এইফালে চাকি লৈ লৈছোঁ আৰু এই আগৰ পিনে আছে মন্দিৰটো চাওক আৰু আগত ভিতৰত যাই পিনে দেখুৱাইছোঁ এতিয়া যাম চাকিটো দি লওঁ আৰু গাইজ বৰষুণৰ বাবে ভালকৈ ভিডিঅ'টো বনাব পৰা নাই বাৰু আৰু ভালকৈ আৰু দেখুৱাইছোঁ এবাৰ কিন্তু বৰষুণৰ বাবে মোবাইলটো নিজে টাচ হৈছে তাৰ বাবে ভালকৈ কৰিব পৰা নাই চ' তলৰ পৰা অলপ ভালকৈ দেখুৱাই দি আছোঁ আপোনালোকক চ' ভালকৈ চাওক গাইজ তলৰ পৰা ধুনীয়াকৈ চাই লওক আপোনালোকক বেক কেমেৰা দেখুৱাইছোঁ এই চাওক মন্দিৰটো কি ধুনীয়া লাগিছে মানে কি ক'ম আৰু আপোনালোকক আৰু বহুতেই বেছি ভাল লাগিছে আহি পিনে আৰু কিন্তু এটা কথা বেয়া লাগিল যে বৰষুণ দি আছে তো তাৰ বাবে বেয়া লাগিছে কিন্তু বাকী ভালে লাগিছে এইটো বান্দৰ চ' ওপৰৰ পৰা চাই লওক কেইটামান ফটো উঠোঁ আৰু উঠি পেলাই আমি বৰদোৱাটো যাম চ' তাতেও দেখুৱাম আপোনালোকক চ' আৰু ভিতৰৰ পৰা ভিডিঅ' কৰিব নিদিলে এলাও নাই ভিডিঅ' কৰা তো তাৰ বাবে ভিডিঅ' বনাব নোৱাৰিলোঁ কিন্তু ইয়াৰ পৰা আপোনালোকে ধুনীয়াকৈ চাই লওক চ' ইয়াৰ পৰা ধুনীয়াকৈ আপোনালোক দেখিলে চ' এতিয়া আমি অলপ পিছত আমি বৰদোৱা যাম তাতে গৈ আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিম তো চাই থাকিব নতুনসকলে ছাবস্ক্ৰাইব কৰি দিব পুৰণসকলক ধন্যবাদ এনেকৈ ছাপোৰ্ট কৰি থকাৰ বাবে চ' এতিয়া যাম আমি বৰদোৱা অলপ পিছত আৰু এতিয়া বৰষুণ মাৰিছে মোবাইলটো জিকি গ'ল গোটাই তো এতিয়া মুচি লওঁ লৈ পিনে বৰদোৱা যাম তো ছাবস্ক্ৰাইব কৰি দিব এতিয়া যাম আমি বৰদোৱা ইয়াৰ পৰা চ' বৰদোৱাত যাই পিনে আপোনালোক ধুনীয়াকৈ লগ পাইছোঁ এতিয়া ইয়াৰ পৰা ওলালোঁ 1 hour later. গাইছ আহি পালোঁ এতিয়া বৰদোৱা আৰু অলপ পিছত আপোনালোক ধুনীয়াকৈ দেখুৱাইছোঁ চ' চাই থাকক মাছ আছে চাওক এই অলপ দেখা পায় ৰ'দ দিলে বেছিকৈ হ'ল এইটো ৰ'দ দিলে বেছিকৈ হ'ল এতিয়া গৈছোঁ আগৰ পিনে গাইছ আগৰ পিনে দেখুৱাইছোঁ শংকৰদেৱৰ যোনটো সেই হয় ন সত্ৰৰ কি বুলি কয় আগৰ পিনে দেখুৱাইছোঁ তো চাওক বৰদোৱাত কি ধুনীয়া এই আগৰ পিনে চাওক এইফালে ভিতৰৰ পিনে আপোনালোক দেখুৱাই আছোঁ ভিতৰৰ পিনে চ' এইফালে অলপ যাই লওঁ
চ' এতিয়া অলপ আগৰ পিনে যাওঁ আৰু আগত বহুত বেলেগ বেলেগ আছে বস্তু এইফালে আছে চ' এইফালে চাই লওঁ প্ৰথম চ' তাৰে পিছত এতিয়া যাম আগৰ পিনে চ' আগত এটা আছে আপোনাক ধুনীয়াকৈ দেখুৱাইছোঁ আৰু এইটো হৈছে ভিতৰত যোৱা গেট আৰু এইফালে আছে এইটো শংকৰদেৱে য'ত শিক্ষাদান কৰিছিল সেনেকুৱাকৈ বনোৱা হোৱা আছে আৰু এই তাতে লিখা মানে মূৰ্তিকেইটা বনোৱা আছে শিলেৰে চ' এইকেইটা চাই লওক জুম কৰি অলপ চ' এতিয়া যাম আমি ভিতৰত চ' আপোনাক ধুনীয়াকৈ দেখুৱাইছোঁ চ' ভিতৰত গৈ পিনে ভিতৰত বাৰু যাব নিদিয়ে কাৰণ ছুটি নাই ত' তাৰ বাবে চ' আৰু ইয়াত লিখা আছে জোতা চেণ্ডেল পিন্ধি ভিতৰলৈ নাযাব চ' আমিও নাযাওঁ আপোনালোকেও নাযাব চ' আগত আৰু কিবা কিবি আছে এইফালে চাওক এইফালে এইবোৰ আছে চ' এইবোৰ বাৰু চাব লগাই বস্তু ত' তাৰ বাবে আহিলোঁ চ' আৰু আগত যাম চ' ইয়াৰ পৰা ভিতৰত যাব অলপ পাৰিম কিন্তু তাৰে ভিতৰত আমি চাবলৈ যাওঁ তাৰে ভিতৰত আমি যাব নোৱাৰিম কাৰণ ছুটি নাই ছুটি পিন্ধি যাব লাগে ত' তাৰ বাবে চ' চাই থাকক কি ক'ম চাই থাকক আৰু ইফালে লিখা আছে গুৰুৰ ব্যৱহাৰিত পাতনাত মানে গুৰুৱে মানে ইয়াত পানী খাইছিল মানে শংকৰদেৱে চ' এইটো হৈছে কুঁৱা চ' ইয়াৰ পৰা এতিয়া বেলেগ দেখিবলৈ যাম আপোনালোকক ভিতৰত যাবলৈ বহুত মানিছিল বাট মানে ধুতি নাই ধুতি থাকিলে ভিতৰত যাব পাৰিলোঁ কিন্তু ধুতি নহ'লে ইয়াত মানে প্ৰৱেশ নিষেধ লিখাই আছে বাহিৰত যে অনুগ্ৰহ কৰি ধৰ্মীয় পোচাক নিপিন্ধাকৈ ভিতৰলৈ প্ৰৱেশ নকৰিব চ' আমিও পিন্ধি অহা নাই তাৰ বাবে ডিছক্লেইমাৰ দিয়া আছে তাৰ বাবে ডিছক্লেইমাৰটো আমি মানি চলিম ত' এতিয়া আমি বাহিৰৰ পৰাই ধুনীয়াকৈ আপোনালোকক দেখুৱাই দিম ইয়াতে আছে শিলিখা মানে শংকৰদেৱে য'ত বহি পিনে কিতাপ লিখিছিল তাৰে মানে শিলিখাডাল চ' এইফালে আছে এইডাল চাওক এইটো হৈছে শিল ইয়াতে বহিছিল আৰু এইডাল হৈছে শিলিখা মানে ইয়াৰ যোনডাল মেইন আছিল সেইডাল মানে মৰিল তাৰে পৰা এইডাল পোখা দি পিনে ওলাইছে চ' ইয়াত লিখা আছে আপোনালোকে পঢ়ি লওক চ' এইডালে হৈছে গছ আৰু এই আল্টিমেট আৰু এইফালে অলপ ফুল আৰু এই ফুল মানে এইফালে মানে বাগিচাবোৰ আছে তো এইবোৰে চাই ঘূৰি আছোঁ আৰু কিনো কৰিম কৰিবলৈ বেলেগ নাই তাতে বাৰু ভাত ৰান্ধি আছে ইয়াত আমি ঘূৰি আছোঁ মাছলি মানে ফিছ মানে মাছ মানে এইফালে সকলো আছে তো এইফালে চাওক অকল মানে বেলেগ মাছ নাই ইয়াত মানে কমন কাট মাছ আছে তো চাওক এনেকৈ ডাঙৰ মাছ আছে তো এইবোৰ দেখি পেলাই ভাল লাগিছে তো কাছু আছে নেকি গম নাপাওঁ বাৰু কাছুটো এতিয়া দেখা নাই কাৰণ ৰ'দ দিয়া নাই ৰ'দ আজি বৰষুণ বতৰ সেমেকা বতৰ তো তাৰ বাবে ইয়াত ডাঙৰ মাছবিলাক আপোনালোকে চাই লওক বাকী আৰু বেলেগ নাই তো মাছে চাই থাকক আর তাতে আর ভিডিও নবনালো আর এইখন হৈছে ৰাতিৰ গুৱাহাটী তো ৰাতিৰ গুৱাহাটীখন চাই লওক চ' ৰাতিৰ গুৱাহাটীখনে বহুতে ৰাতি হৈ গ'ল 10টা বাজিল সেইকাৰণে মানুহবোৰ চব শুলে আৰু দোকান পোহাৰবোৰো বন্ধ তো গাড়ীবোৰে চলি আছে বেলেগ নাই এতিয়া ঘৰত যাই সমাপ্ত কৰিম আৰু আই হোপ ভিডিঅ' ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু নতুন ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ নতুন প্লেচ আৰু নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম চ' আজিলৈ ইমানে থেংকছ ফৰ ৱাচিং বাই আৰু পিছফালে নগাঁৱৰ ফটো মানে মাৰাই আছে আপোনাক দেখুৱাইছোঁ এইখন এনে ঘোঁৰাৰ আৰু এইখন হৈছে মহামৃত্যুঞ্জয় আৰু এইখন হৈছে আমাৰ বৰদোৱা আৰু তাৰ পৰা মানে আমি উঠাই মানে আনিলোঁ আৰু তাৰ পৰা আনিলোঁ আৰু এইফালে এটা আঙুঠি মানে ৰিং তো আজিলৈ মানে থেংকছ ফৰ ৱাচিং বাই আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব নতুনসকলে আৰু 1K লৈ মোক বেছি নালাগে আপোনালোকে কৰি দিব বুলি মই আশা কৰিছোঁ এতিয়া যাওঁ মানে স্কুলত মানে পৰীক্ষা আছে তো বাই